নমস্কাৰ অসম, মই বিজয়। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। আজি পুৱাৰ পৰা বতৰটো বেয়া। আজি পুৱাৰ পৰা নন ষ্টপ বৰষুণ পৰি আছে, তো সেইকাৰণে আজি বাহিৰত ভিডিঅ' বনাব নোৱাৰিলোঁ। তো ব'লক মায়ে আজি কি বনাইছে ভিডিঅ' আৰম্ভ কৰোঁ। তো ব'লক আজি আৰম্ভ কৰোঁ। কি বনাইছে আপোনালোকক এটা এটাকৈ জনাই দিওঁ। প্ৰথম আইটেমটো হ'ল কঁঠালৰ তৰকাৰী। কঁঠালটো মই ভাল পাওঁ খাই। এইটো কঁঠালৰ তৰকাৰী এটা আইটেম ছেট কৰি ৰাখিলোঁ। ইয়াত আছে মুগৰ দালি। তাৰপিছত ইয়াত আছে বহুতেতো পুঁই শাকটো সৰিয়হ দি খায়, কোনোবাই জিৰা বটা দি খায়, বহুতে বিভিন্ন ৰকমত খায়। তো ঘৰত মায়ে বনাইছে, জিৰা বটা দি বনাইছে। কিন্তু আমাৰ ইয়াতে পুঁই শাকৰ চচ্চড়ি বুলি কয়, পুঁই শাকৰ চচ্চড়ি বুলি ক'লোঁ। তাৰপিছত ইয়াত আছে ভাতকেৰেলা ভাজা, ইয়াত আছে আলু ভাজা, দুটা ভেন্দি ভাজা। আর এইখিনি চাওক, আমাৰ ইয়াতো চামঘাজ বুলি কয়। এইটো মাজে মাজে মোৰ কথাবিলাক কিয় আটকি যায়। চামঘাজৰ পিটিকা এইটো। ইয়াত মোৰ ফেভৰেট হাফ বইল কোৱাছ। আৰু ইয়াত এটা বস্তু আছে, এইটো বস্তু হ'ল আপোনালোকে চাওক, এইটো বস্তু খায় চবেই, ঘৰতে খায়, নোখোৱা নহয়, চবেই খায় ঘৰত। তো চাওক এইটো কি, ইয়াত আছে আমচত্ব বুলি কয় হা। এইটো দোকানত পোৱা যায়, গেলামাল দোকানত পাব আপুনি। এনেও কোনোবাই আছে ঘৰতে বনায়। তো ইয়াত আমচত্ব আৰু বিলাহী দি বনাইছে, এইটো টক বুলি কয়, টক বনাইছে। লগতে ভাত লৈছোঁ, ভাত আছে। তো বলক খোৱাটো আৰম্ভ কৰি দিওঁ। তো আপোনালোকে চাওক, মই অলপকে খাই যাওঁ। প্ৰথমত কঁঠালৰ তৰকাৰীটো টেষ্ট কৰি চাওঁ কেনেকুৱা। ছিজনটো পাৰে হৈ গ'ল, কঁঠালবিলাক এতিয়া অলপ মিঠা মিঠা লাগিব তৰকাৰীটো। আৰম্ভ কৰিলোঁ। পুৰা মিঠা, একদম পুৰা মিঠা হয়। এইটো অলপ ৰাখি দিলোঁ, পিছত খাম। পুৰাতে ভাতেদি মাখি খাব লাগিব, পুৰা মিঠা লাগে। কঁঠালটো বাতি হৈ গৈছে না, আৰু এইটো আনচিজন না, এতিয়া কঁঠাল পোৱা নাযায়। Apa?
এইকেইটা খাওঁতে অলপ টাইম লাগিব। ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। এইটো ভাল লাগে খাওঁতে। আপোনালোকৰ কি বুলি কয় নাজানো, আমাৰ ইয়াতো তাম ভাতা বুলি কয়, তাম ঘাট। মোৰ খোৱাৰ ষ্টাইলটো চেঞ্জ কৰিব লাগে, বা খাওঁতে কিবা প্ৰব্লেম হৈ থাকে, অসুবিধা হৈ থাকে, আপোনালোকে প্লিজ 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 মোক কমেণ্টত জনাব যে আপোনাৰ এইটো বস্তু ঠিক কৰিব লাগে, এইটো আপোনাৰ ভুল হৈ আছে। প্লিজ সকলোৱে মোক সহায় সহযোগিতা কৰক। যেমন কঠার তরকারি আছে, কঠারটো পুরা আছে, সেইকাৰণে অলপ মিঠা মিঠা লাগে, অলপ নহয় ভালেই মিঠা লাগে। এইটো মই এতিয়া নাখাওঁ, পিছত খাম, আৰু বহুত টাইম লাগিব, ভিডিঅ'টো বহুত লং হ'ব। অলপমান দালি লাজ আছে এইটো। বহুত টেষ্টি, এইটো খাব লাগে, এইটো খালে বোলে শৰীৰ ঠাণ্ডা থাকে। মাজে মাজে আপোনালোকে ট্ৰাই কৰি চাব। একদম পুৰা ক্লিন। যদি মোৰ ভিডিঅ'টো দেখি ভাল লাগে, আপোনালোকে সহায় সহযোগিতা কৰিব। লগতে যিসকল মোৰ ছাবস্ক্ৰাইবাৰ আছে, যিসকল মোৰ ভিডিঅ' চায়, তেওঁলোক মোৰ ভিডিঅ' চাই দিব। যিমান পাৰে মোৰ লিংকটো শ্বেয়াৰ কৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। টাটা।